আৰু পাব্লিক ডিমাণ্ডটো আপোনালোকে সকলোৱে জানে অকল 24+ অৰ্গেনাইজেশ্যন বুলি নহয় গোটেই পাব্লিকে এইটো ডিমাণ্ড কৰে আমাৰ কাৰ্বি আংলং আৰু ইনক্লুডিং ডিমা হাছাও যে আণ্ডাৰ পেৰাগ্ৰাফ 2 সাব পেৰাগ্ৰাফ 7 ইলেকশ্যন ল ফৰ দ্য কাউন্সিল এইটো লটো এক্টটো বনাব লাগে আৰু ৰুল বনাব লাগে আৰু ভোটাৰ লিষ্ট বনাবলৈ এটা ৰুল বনাব লাগে এতিয়ালৈকে বনা নাই আৰু আমি কেছটো ফাইল কৰিছোঁ কিন্তু ফাইল কৰিলেও এইটো কাউন্সিলসকলে একেবাৰে নকৰে তেওঁলোকে কৈছে যে এইটো কাম নাই এতিয়া বুলি কৈছিলে সেইকাৰণে আমি হাইকোৰ্টত কেছ ফাইল কৰিছোঁ PIL সেইটোতো হ'ব কিন্তু এইটোতো সাব জুডিচ নহয় এইটো এইটো কনষ্টিটিউশ্যনত লিখা থকা বস্তু সেইকাৰণে কাউন্সিলসকলে কৰিব লাগিছিল এতিয়ালৈকে কৰা নাই সেইকাৰণে আমি ছিৰিজ অফ প্ৰগ্ৰাম লোৱা হ'ব একশ্যন আমাৰ অৰ্গেনাইজেশ্যনৰ পৰা আৰু প্ৰথম মতে কাউন্সিলক কিবা সময়সীমা বান্ধি দিছিলে নেকি কাউন্সিলক আমি সময় যোৱাবাৰ আমি কোন তাৰিখ আছিলে আমি 15 দিন কৈছিলোঁ 15 দিন ভিতৰত কৰিব লাগে বুলি আমি এপ্ৰিল 23 তাৰিখত আমি কৈছিলোঁ কিন্তু এতিয়ালৈকে একো কৰা নাই এপ্ৰিল 23 তাৰিখ এতিয়াতো 15 দিনটো হৈ গ'ল আজিতো 16 আজি 15 দিন হৈ গ'ল তেওঁলোকে একো কৰা নাই আৰু কৰিব বুলিও আমি দেখা নাই সেইকাৰণে আমি ছিৰিজ অফ একশ্যনটো ল'ম আৰু প্ৰথম একশ্যনটো হ'ব যে 19 তাৰিখত 24 আৱাৰ্ছ 24 ঘণ্টা বান্ধ হ'ব এইটো শনিবাৰ হ'ব শনিবাৰ মৰ্ণিং 5টাৰ পৰা দেওবাৰ মৰ্ণিং শনিবাৰ ইভিনিং নহয় শনিবাৰ মৰ্ণিং 5টাৰ পৰা দেওবাৰ মৰ্ণিং 5টালৈকে বন্ধ হ'ব 24 আৱাৰ্ছ এইটো পিচফুল হ'ব একো আৰু সেইটো বন্ধত যিবিলাকে পৰীক্ষা আছে তেওঁলোকক এক্সাম কৰা হৈছে আৰু ৱাটাৰ ছাপ্লাই ইলেক্ট্ৰিক ছাপ্লাই আৰু মেডিকেল এই গোটেইখিনি এক্সাম কৰা হৈছে এইটো অল অভাৰ কাৰ্বি আংলং বন্ধ হ'ব আৰু তাৰ পাছত আমি একশ্যন লোৱা হ'ব সেইটো আমি প্ৰগ্ৰাম কৰি আছোঁ এতিয়া আমি নকওঁ এতিয়া